এভৰিৱান এইটো ভিডিঅ' ছানৰাইজৰ দিনৰ ভাগৰ ভিডিঅ' হয় মই এতিয়া আপলোড কৰিছোঁ কাৰণ ঘূৰা ফুৰোতে অলপমান লেট হৈ গ'ল তো মই মৰ্ণিঙত উঠি মেলি পেলাই প্ৰথমতে গছখনত কালাৰ কৰি লৈছোঁ যিহেতু দেখি পেলাই গম পাব লাগে ন যে ইহঁতৰ ঘৰতে লাগিছে আৰু তো এইফালে ভাইটিহঁতকো দিলোঁ কালাৰ কৰিব সিহঁতৰ কৰিব বুলি কৈ আছিলে আনফালে দেখা পালোঁ ফেৰিয়াল আহিছে টচ আছি এইফালৰ পৰা কিবা কণ্টেইনাৰবিলাক লৈ আছিলে যিহেতু নাস্তাত হ'ব লাগিব তো মই ভাবিলোঁ এইবিলাক মোৰ একো কামৰ নহয় তো মই আহি গ'লোঁ আকৌ নিজৰ কামত লাগি পৰিবৰ কাৰণে এইফালে মই কালাৰ কৰি লৈ আছোঁ তাৰ পাছতকৈ আমি আহিলোঁ চিৱৈ বনাবলৈ কাৰণ এইটো অবিহনে মোৰ দাদীৰ একদম ঈদ অধৰুৱা তাৰ পাছত অলপমান লাগি দিলোঁ ইয়াতে আৰু এয়া দেখা পাই পেলাই মোৰ ভাইটিয়ে চশমা নিছে অলপমান লেবেল মাৰি ল'লোঁ তাৰ পাছত আমি যিটো আহিছোঁ মেইন কাম মানে ঈদ উপলক্ষে আমি একদম পুৰা ঘৰ আৰু সজোৱাম লাইট দি পেলাই আৰু ডেক'ৰেশ্যন হিচাপ পিছত মোৰ ফুল ব্লগত দেখা পাব পিছে মই ব্লগো বনাওঁ আপোনালোকে যদি মোৰ ব্লগবোৰ চাব বিচাৰে তেনেহ'লে মোৰ ইউটিউব চেনেলত গৈ চাব পাৰে দেই এলএছ আফচানা বুলি দিয়া আছে মোৰ ইনষ্টাগ্ৰামত বায়'টো দিয়া আছে তাৰপাছত আমি নিজৰ কামত লাগি পৰিলোঁ যিহেতু সজাব লাগিব ইয়াত এতিয়াই আমি চব শেষ কৰি দিম সজাই মেলি আনফালে মোৰ চাচুৰ ল'ৰা আৰু পেহীৰ ল'ৰা ধামাকা কাজিয়া লাগিছে এয়া চাই মোৰ তো মজা আ গয়া এই আমাৰ কাম কৰা মানুহ কেইজনী আৰু নিনিবা দৰাচোন থাকক ধুনীয়া লাগিছে আমি হাঁহি ধেমালি কৰি থাকোঁতে আনফালে মোৰ চাচুৱে কামখিনি কৰি শেষ কৰি দি আছে পিছে চব ক্ৰেডিট মোৰ চাচুক যায় চাচুৱে ইমানখিনি কষ্ট কৰিছে আমাৰ কাৰণে থেংক ইউ ছ' মাছ দুটাই আমাক অলপ কামত সহায় কৰি দিব লেতেৰা চাফা কৰি দি আছে তো আজিলৈ আহিছোঁ বাই।